হেল্ল' বন্ধুসকল, টিপছ গুৰু চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে যে এই ভিডিঅ'টো কেনেকুৱা টপিকৰ ওপৰত হ'ব পাৰে। তো বন্ধুসকল, থাম্বনেইলত মই দিয়া আছে যে মহিলাই কিমান সময় থাকিব পাৰে, পুৰুষে কিমান সময় থাকিব পাৰে। একচুৱেলি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে বহু নবিবাহিত যুৱক যুৱতী বা বহুত বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে এটা ভুল কৰে, বা বহুত বিয়া হোৱা মানুহেও বয়সস্থ মানুহেও ভুল কৰে যে তেখেতসকলে নিজৰ সন্তুষ্টিটোৰ বাবেহে কাৰোবাৰ সৈতে বা নিজৰ ঘৈণী বা নিজৰ গাৰ্লফ্ৰেণ্ডৰ সৈতে ছেক্স ৰিলেশ্যনশ্বিপত সংলিপ্ত হয়। কিন্তু একচুৱেলি আপোনালোকে এইটো কথা মন কৰা উচিত যে আপুনি ছেক্স কৰাৰ সময়ত আপোনাৰ সংগীয়ে সেই তৃপ্তিটো লাভ কৰিছে নে নাই, যিটো তৃপ্তি আপুনি লাভ কৰি উঠিলে। তো বন্ধুসকল, একচুৱেলি আমাৰ পুৰুষৰ যিটো টাইমিং থাকে, সেই টাইমিংটো মহিলাতকৈ নিশ্চয় কম। আমি যদি এজন পুৰুষৰ সময় ৩-৪ মিনিট হয়, তেনেহ'লে কিছুমান মহিলাৰ 10-15 মিনিটলৈকে হ'ব পাৰে। তো সেইহেতুকে বন্ধুসকল, আপোনালোকে যেতিয়া আপোনাৰ সংগীৰ লগত ছেক্সত আবদ্ধ হ'ব, তেতিয়া আপুনি যিমান পাৰে ফৰপ্লে কৰক। ফৰপ্লে কৰিলে তাইৰ উত্তেজনাবোৰ বেছি সঘনাই সোনকালে আহি যাব, আৰু তেতিয়াই আপুনি সেই পৰম তৃপ্তি যেতিয়া শেষ হোৱাৰ সময় হয়, তেতিয়া তাইৰো সেই সময়টো শেষ হৈ যাব। তেতিয়া দুয়োজনে সন্তুষ্ট থাকিব পাৰিব। যদি আপুনি পোনপ্ৰথমে সেই ছেক্সুৱেল বা ফৰপ্লে নকৰাকৈ ডাইৰেক্ট ছেক্সত সংবদ্ধ হৈ যায়, তেনেহ'লে আপোনাৰ সংগীয়ে হয়তো সেই তৃপ্তি লাভ নকৰিব পাৰে, আৰু সেই খঙত হয়তো আপোনাক বা বেলেগৰ পৰা আৰু কিবা বিচাৰিব পাৰে। মই একচুৱেলি কোৱাৰ মিনিং এইটো নহয় যে তেনেকুৱা বেয়া বা তেনেকুৱা ধৰণৰ, মানে আপোনালোকে ডাইৰেক্টলি নল'ব কথাটো। মই ক'ব খোজা মিনিংটো একচুৱেলি বেলেগ আছিল। তো আপোনালোকে যিমান পাৰে নিজৰ সংগীক সন্তুষ্ট হৈছে নে নাই আপুনি সোধক বা জানিব চেষ্টা কৰক। তেতিয়াহে হয়তো আপুনি আপোনাৰ সংগীৰ লগত জীৱন সুখ লাভ কৰাত সম্ভৱ হ'ব। অন্যথা আপুনি আপোনাৰ সংগীৰ পৰা সেই তৃপ্তি লাভ নকৰিব, যি তৃপ্তিৰ বাবে আপুনি আপোনাৰ সংগীৰ সৈতে সম্বন্ধ কৰিছে। সচৰাচৰতে দেখা যায় যে আমাৰ এজন ল'ৰা, প্ৰাপ্তবয়স্ক ল'ৰা বা এজন কম বয়সীয়া ল'ৰাৰ মাজত থকা ডিফাৰেঞ্চ। কম বয়সীয়া ল'ৰা এজনে বেছি সময়লৈকে ছেক্সত সময় দিব পাৰে, ঠিক তেনেকুৱাকৈ ছোৱালী বা মহিলা, এজন বয়সস্থ মহিলাৰো এই ছেক্সৰ সময়টো কিন্তু কম হৈ নাযায়। সেইহেতুকে আপোনালোকে কোনো কাল্পনিক দৰৱ ব্যৱহাৰ নকৰাকৈ আপোনাৰ সংগীৰ সৈতে সম্বন্ধ কৰক। নহ'লে আপোনাৰ এটা বয়সত আপোনাৰ হয়তো লিংগই কাম নিদিবও পাৰে। তো এইবোৰ কথা আপোনালোকে জনা উচিত। সেইহেতুকে মই এই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো ভাল লাগে বন্ধুসকল, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো নানান ধৰণৰ যিকোনো ছেক্সুৱেল সমস্যা বা আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত যিকোনো কথাৰ বাবে মোক আপোনালোকে কমেণ্ট কৰিব পাৰে, বা মই মোৰ মেইল আইডিটো ইউটিউবত দি দিম। আপোনালোকে তাতে মোক মেইল কৰি সুধিব পাৰে। যদি কাৰোবাৰ কিবা পাৰ্চনেল প্ৰব্লেম থাকে, মই যিমান দূৰ পাৰোঁ মই আপোনালোকক সহায় কৰিম। তো সময় বঢ়াবৰ বাবে আপোনালোকে কোনো ধৰণৰ মেডিচিন ইউজ কৰিব নালাগে। পুৰুষ বা মহিলা এজনক সন্তুষ্টৰ বাবে আপোনালোকে নিশ্চয়
কম টাইমতে পাৰিব। তো আজিলৈ বন্ধুসকল মই ইমানতে এৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।